সকলোকে নমস্কাৰ জনালোঁ। মই উৎপল শিৱম আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সকলোকে শিৱম সলিউশ্যনিষ্টলৈ ৱেলকাম জনালোঁ। শিৱম সলিউশ্যনিষ্ট যিটো ইউটিউব চেনেল আচলতে আমি বনাবলৈ গ্ৰ' কৰিব চেষ্টা কৰিছোঁ। এইটো উদ্দেশ্যটো হৈছে যে আপোনালোকৰ বিভিন্ন সমস্যা, বিভিন্ন শাৰীৰিক সমস্যা, মানসিক সমস্যা বা বিভিন্ন ধৰণৰ সমস্যা যাতে আমি সলিউশ্যন দিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ নতুন যিখিনি ভিডিঅ' আহিব আপোনালোকৰ কাৰণে বনাম। গতিকে আপোনালোকে ভিডিঅ'বোৰ চাব আৰু আমাক ছাপোৰ্ট কৰিব যাতে আমি বনাই যাবৰ কাৰণে উৎসাহ পাওঁ। এতিয়া মই আহিছোঁ জংঘল এখনলৈ। সেইখন জংঘল দেখিছে, জংঘললৈ আহিছোঁ কেৱল আপোনালোকৰ কাৰণে, আপোনালোকৰ এটা ডাঙৰ সমস্যা সমাধান কৰিবৰ কাৰণে আচলতে মই জংঘললৈ আহিছোঁ। এইটোখন জংঘল এখন আমাৰ নদীৰ পাৰৰ জংঘল আৰু বহুত গভীৰ জংঘল আচলতে ক'বলৈ গ'লে। এটা গছৰ পাত বিচাৰি আহিছোঁ। তাৰ আগতে মই এটা কথা কওঁ যে বৰ্তমান যিটো শীতকাল আহিছে, ঠাণ্ডা দিন আহিছে, এই ঠাণ্ডা দিনৰ এই সময়খিনিত কি হয়, আমাৰ শৰীৰত নানা ধৰণৰ বিষ, পুৰণি বিষবিলাকো উকায় বা আমাৰ শৰীৰৰ বিভিন্ন জইণ্ট পেইন, হাতৰ বিষ, গাঁঠিৰ বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ, অন্য ধৰণৰ বিষবিলাকে আমাক আক্ৰান্ত কৰে। আৰু এনেকুৱা মানুহো আমি দেখিছোঁ যি নেকি ৰাতিপুৱা শোৱাৰ পৰা উঠি বিষৰ কাৰণে শোৱাৰ পৰা উঠিবলৈ মানে নোৱাৰে, ৰাতিপুৱা সময় ইমান টুঙা কৰি পেলাই বিষে। গতিকে আজি এনেকুৱা এটা সমাধান আনিছোঁ যিটো সমাধানে আপোনালোকৰ এই বিষ খুব কম দিনৰ ভিতৰত ভাল কৰিব আৰু আপোনালোকে নিজে এপ্লাই কৰি চাব। একদম সহজ উপায়, যিটো উপায়ৰ দ্বাৰা আপোনাৰ ঘৰতে এটা সৰু বিধান আপোনালোকে ব্যৱহাৰ কৰি পুৰণিকলীয়া বিষ শৰীৰৰ পৰা নোহোৱা কৰিব পাৰিব। তাৰ কাৰণে আমি এটা বিশেষ গছৰ পাত বিচাৰি আহিছোঁ আৰু এই গছৰ পাতটো মই বিচাৰি আহি পেলাই পাইছোঁহি। এইজোপা আগত আছে, অকণমান আগত। মই গৈ আছোঁ ওচৰলৈ গৈ আপোনালোকক মই দেখুৱাই আছোঁ কি গছৰ পাতটো মই বিচাৰি আহিছোঁ আৰু কি ধৰণে আমি কামখিনি কৰিব লাগিব। অৱশ্যে আগতীয়াকৈ মই কৈ দিছোঁ, প্ৰথম বিচাৰি অহা পাতটো হৈছে মই বৰগছৰ পাত। আমি সকলোৱে চিনি পাওঁ বৰগছ, আহঁত গছ, এইবিলাক বৃক্ষ, ডাঙৰ ডাঙৰ বৃক্ষ, বিভিন্ন ধৰণৰ কামত পাতবিলাক বা আমি অংগবিলাক ব্যৱহাৰ কৰা যায়। আৰু আজি মই বিচাৰি অহা বস্তুটো হৈছে বৰগছৰ পাত। ব'লক, এইজোপা বৰগছৰ পাত দূৰত আছে, বৰগছ আছে দূৰত। মই বৰগছজোপা ওচৰলৈ যাওঁ আৰু তাত গৈ পাতটো লৈ আহোঁ। তাৰপিছত আপোনাক পাতটো মই দেখুৱাম, কি ধৰণে পাতটো, গছজোপা দেখুৱাম কেনেকুৱা ধৰণৰ গছ হয় আচলতে, আৰু তাৰপিছত কেনেকৈ আমি আমাৰ এইটো প্ৰিপেয়াৰ কৰিব লাগিব সেইটো আমি দেখুৱাই আছোঁ। ধন্যবাদ। ব'লক তালৈ যাওঁ, তাৰপিছত মই আকৌ আপোনালোকক দেখুৱাই আছোঁ। এতিয়া গছজোপা বিচাৰি আহিছোঁ। এইজোপা আপোনালোকৰ বৰগছ চিনি পাবৰ কাৰণে প্ৰথমতে আপোনালোকে চাব, গছডাল এনেকুৱাকৈ থাকিব। এডাল বৰগছ আৰু মই আচলতে বৰগছৰ পাতটোৱে বিচাৰি আহিছোঁ ইয়ালৈ। আৰু অকল পাতটো কি ধৰণে প্ৰিপেয়াৰ কৰিব লাগিব আপোনাৰ বিষৰ কাৰণে সেইটো মই গোটেই প্ৰণালীটো দেখুৱাই দিম আপোনালোকক। প্ৰথমতে গছজোপা চিনি পাই লওক। এইজোপা গছটো এনেকুৱা থাকিব, শিপা ওলাই থাকিব গাৰ পৰা। আৰু পাতবিলাক আপুনি চাব, পাতবিলাক এনেকুৱা হ'ব। এইবিলাক পাত মই পাতটো ছিগিব লাগিব। পাতটো আগতে ছিগি লওঁ, তাৰপিছত মই আপোনালোকক ধুনীয়াকৈ পাতটো মই দেখুৱাই আছোঁ। ডাঙৰ বৰগছ মানে কি, ডাঙৰ গছ আৰু বহুত ডাঙৰ গছ এইজোপা দেখিছে। এইজোপা মই পাতটো ছিগি আপোনালোকৰ পাতটো মই দেখুৱাই আছোঁ ধুনীয়াকৈ। এই পাতকেইটা বহুত ওপৰত আছে, এইকেইটা অকণমান টানি পেলাই ছিগিব লাগিব। ৰ'ব, ঢুকি পোৱা নাই ভালকৈ। আমাৰ প্ৰবীণক কৈছোঁ পাৰি দিবলৈ। পাৰি দিয়াচোন, পাতটো পাৰি দিয়া। হয়, হৈ যাব। ধন্যবাদ দেই। এইটো পাতটো ভালকৈ চাওক এবাৰ। এইটো পাতটো চিনি পাব লাগিব ধুনীয়াকৈ। এইটো বৰগছৰ পাত আৰু মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম এইটো কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে বান্ধিবৰ কাৰণে। এতিয়া আপোনাৰ পুৰৌ প্ৰণালীটো দেখুৱাই দিওঁ আৰু কি বস্তু লাগিব সেইখিনি মই আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। এতিয়া আৰু এটা বস্তু লাগিব, সেইটো হৈছে এল'ভেৰা। এল'ভেৰাটো আপোনালোকে মই বিচাৰি আহিছোঁ, আমাৰ ঘৰত নাই। মই ইয়াৰ পৰা এইটো এল'ভেৰা চিনি পাই নিশ্চয়, এইটো এল'ভেৰা। এইটো মই ইয়াৰ পাত ছিগি লৈ যাওঁ আৰু এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেইটো মই দেখুৱাম। এইটো সকলোৱে চিনি পায়, এইটো এল'ভেৰা স্কিনৰ কাৰণে ভাল।
বিভিন্ন স্কিনৰ সমস্যাৰ কাৰণে ইয়াৰ ভিতৰত জেল আছে। এই জেলটো কি ধৰণে ঠিক কৰিব লাগিব মই আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আমাৰ হৈ গ'ল যোগাৰ। এইটো আমি পাই গ'লোঁ। এইটো বৰগছৰ পাত। আমি কি কৰিম, এই বৰগছৰ পাতৰ পৰা এটা পাত ল'ম। ভাল চাই পাত এটা ল'ব লাগিব। এইটো পাত বৰগছৰ পাত। তাৰপিছত আমাৰ হাতত আহি গ'ল এইটো এল'ভেৰা। ঠিক আছে। এতিয়া এল'ভেৰাটো আমি কি কৰিব লাগিব, প্ৰথমে এল'ভেৰাটো আমি ফালিব লাগিব। ফালি লৈ ধুনীয়াকৈ তাক আমি ৰুকিব লাগিব। এইটো হ'ল আপোনাৰ এল'ভেৰাটো আমি ল'লোঁ। ধুনীয়াকৈ লৈ পেলাই আমি ইয়াত ৰুকি চামুচেৰে অলপ উলিয়াব লাগিব। এইটো চামুচেৰে ধুনীয়াকৈ ৰুকি ইয়াত আমি ল'ব লাগিব। ইয়াৰ যিটো গ্ৰীণ জেলি টাইপৰ বস্তুটো আছে সেইটো আমি ইয়াৰ পৰা ৰুকি উলিয়াব লাগিব। সেইকাৰণেতো কষ্ট কৰিবই লাগিব। বিষৰ কষ্ট ভুগি থকাতকৈ আমি এইখিনি কষ্টটো অকণ কৰিবই লাগিব। আৰু এটা কথা, এল'পেথিক ঔষধ খাই, পেইন কিলাৰ খাই আমাৰ শৰীৰটোত কিমান ধৰণৰ নিগেটিভ ছাইড ইফেক্ট পৰে আপোনালোকে নিশ্চয় জানে। এতিয়া এইখন আপোনাৰ হৈ গ'ল, জেল উলিয়ালোঁ। আৰু লগত দেখিছে ইয়াত আছে অলপ হালধি। ইয়াত আছে ইমানখিনি অলপ হালধি আছে। আৰু এইটো হৈছে আপোনাৰ মিঠাতেল। ঠিক আছে। এতিয়া মই কি কৰিম, এই মিঠাতেলত আপোনাৰ মিঠাতেল অলপ বেছিয়ে হৈছে বাৰু, কমাব লাগিব ইমানখিনি। মিঠাতেলত আমি অলপ হালধি দি দিম এনেকৈ। এইটো হালধি দিলোঁ। দিয়াৰ পিছত আমি যিটো জেলটো যে উলিয়াইছিলোঁ, আমি জেলটো ইয়াত আমি এনেকৈ দি দিলোঁ। জেলটো দি গোটেই বস্তুটো আমি মিক্স কৰিলোঁ। আমি কি দিলোঁ ইয়াত, প্ৰথমতে এল'ভেৰা জেলটো উলিয়ালোঁ। উলিয়াই আমি অলপ হালধি দিলোঁ। হালধি দি তাত মিঠাতেল দি আমি বস্তুটো ধুনীয়াকৈ এটা পেষ্ট বনাই পেলালোঁ। এতিয়া এই পেষ্টটো আমি ইয়াৰ পিছৰখিনি কি কৰিব লাগে আপোনালোকে চাওক। এইটো মোৰ ৰেডি হৈ গ'ল, এই পেষ্ট আৰু বৰগছৰ পাত। নেক্সট ষ্টেপটো আপোনালোকে চাওক, মই দেখুৱাই আছোঁ। এতিয়া আমি গেছটো জ্বলাব লাগিব। গেছটো জ্বলাব লাগিব। কিয় জ্বলাব লাগিব চাওক। এই বৰগছৰ পাতটো যে, বৰগছৰ পাতৰ এই ছাইডটো অলপ এনেকৈ সেকিব লাগিব। অলপ গৰম হোৱাকৈ চাব, আকৌ জ্বলি যাব নালাগে। বস্তুটো এনেকৈ সেকি অকণমান লেৰেলাই দিব লাগিব। এইটো লেৰেলি গ'ল অলপ, দেখিছে? অলপ গৰম কৰিব আপুনি এনেকৈ। এইটো হৈ গৈছে। এইটো আপোনাৰ অলপ লেৰেলি গ'ল। এই কাষৰ জুইবিলাকে অকণ মোহাৰি দিলেই হ'ল আৰু এইটো লেৰেলি গ'ল। ইয়াৰ পিছত আমি কি কৰিম, এই যিটো পেষ্ট বনাইছিলোঁ হালধি, মিঠাতেল আৰু এল'ভেৰা জেলৰ, সেইটো আমি উঠাই দিম। অকণমান গৰম কৰিম। অলপ এনেকৈ গৰম কৰিব লাগিব। অকণ জাষ্ট হৈ গ'ল গৰম। এতিয়া অফ কৰি দিয়ক। ইয়াৰ পিছত আমি কি কৰিম সেইটো চাওক। এতিয়া এইটো পেষ্টটো, গৰম পেষ্টটো অকণমান ঠাণ্ডা কৰিলোঁ। কৰি এনেকৈ অকণমান মিক্স কৰিলোঁ। ধুনীয়াকৈ গোটেইখিনি মিক্স কৰিলোঁ। এইটো ৰেডি। এতিয়া আমি যিটো পাত গৰম কৰিছিলোঁ, বেক ছাইডটো গৰম কৰিছিলোঁ, সেই বেক ছাইডত আমি কি কৰিব লাগিব, আমাৰ যিটো জেলটো, আমাৰ যিটো মানে মিক্সাৰটো আমি গৰম কৰিছিলোঁ, সেইটো ধুনীয়াকৈ এনেকৈ তাক এনেকৈ সানিব লাগিব। এইটো সানিব লাগিব ধুনীয়াকৈ। সেইটো এনেকৈ সানি দিব লাগিব। গোটেই পাতটো লগাকৈ সানিব ধুনীয়াকৈ এনেকৈ। আৰু যদি ভাবিছে ইমানখিনি কষ্ট কৰিব নোৱাৰোঁ বুলি যদি কোনোৱে ভাবে, তেতিয়াহ'লে বিষটো সহ্য কৰিবই লাগিব। কাৰণ আমি এটা শ্বৰ্ট মেথডত যদি আমি টেবলেট খাই বিষটো কমাই দিওঁ, তাতকৈ আমি বিচাৰোঁ যে এনেকুৱা হ'ব লাগে যে নেচাৰেলি বস্তুবিলাক ঠিক হ'লে বেছি ভাল। আৰু এইটো বস্তু আপোনাৰ পাৰ্মানেণ্টলি ছল্ভ কৰিব। আৰু সদায় আমি জানো যে প্ৰকৃতিতে আমাৰ সকলো ধৰণৰ ঔষধ মজুত আছে। আমি কেৱল শিকিব লাগে আৰু জানি সেইবিলাক ব্যৱহাৰ কৰিব লাগে। এই পাতটো আমাৰ এতিয়া ৰেডি হৈ গ'ল। এতিয়া এই পাত ধৰি ল'লোঁ। এই পাতটো আপুনি এতিয়া কেনেকৈ ব্যৱহাৰ কৰিব। এতিয়া এইটো এটা মই মডেল হিচাপে ল'লোঁ। এইটো মডেল হিচাপে ল'লোঁ। ধৰক আপোনাৰ এইটো ভৰি বা হাত কিবা এটা অংগ। আপোনাৰ ধৰি লওক এইখিনিতে বিষটো আপোনাৰ এইখন জেগাত বেছিকৈ বিষায়। এতিয়া আপুনি এই জেগাটোত আপুনি কেনেকৈ এপ্লাই কৰিব। এইটো পাত ৰেডি। এতিয়া এইটো পাত আৰু কৰিবলগীয়া কাম একো নাই। ই সম্পূৰ্ণ ইয়াৰ কাম ৰেডি হৈ গ'ল। এতিয়া আপুনি ইয়াত কেনেকৈ এপ্লাই কৰিব বিষ হোৱা জেগাটোত, মই আপোনাক সেইটো দেখুৱাই আছোঁ। এইটো হ'ল আমাৰ যিটো মডেল হিচাপে লৈছোঁ বিষ। ধৰক ইয়াত বিষটো আছে। এতিয়া আমি এই পাতটো আমি কি কৰিম, এই পাতটো সেই বিষ হোৱা জেগাটোত এনেকৈ আমি লগালোঁ।
কোনটো ছাইড লগালে দেখিছেনে তল ছাইডটো লগালোঁ যিটো ছাইড আমি গৰম কৰিছিলোঁ আৰু ঔষধ সানিছিলোঁ তাৰপিছত আমি এনেকৈ এডাল লাহেকৈ বেছি টাইটকৈও নহয় ধুনীয়াকৈ এইটো এনেকৈ আমি এইটো এটা দীঘল হৈছে এটা কাটি দিব আৰু এইটো আপোনালোকক মই মডেল হিচাপে দেখুৱাইছোঁ এনেকৈ বিষ হোৱা জেগাটুকুৰাত ধুনীয়াকৈ আপুনি বান্ধি এই পাতটো থৈ দিলে দেখিছেনে ধুনীয়াকৈ এইটো বান্ধি থৈ দিলে এনেকৈ এই কামটো কৰিব লাগিব আপোনালোকে ৰাতি শোৱাৰ সময়ত এই কামটো আপোনালোকে কৰিব লাগিব 3 দিন বা এসপ্তাহ আপুনি বিষটো ভাল নোপোৱালৈকে আপুনি কৰিব লাগিব কিন্তু এনেইতো 3 দিনতে সি ফল দেখিবলৈ আৰম্ভ কৰে মনত ৰাখিব এই বস্তুটো যিমান পুৰণা বিষ যিমান যি বিষ নহওক ই কিন্তু আপোনালোক তাৰ সমাধানটো দিবই গতিকে এইটো আপোনালোকে সদায় ৰাতি শুবৰ সময়ত বিষ হোৱা জেগাটুকুৰাত বান্ধিব এনেকৈ বান্ধি আৰামত ধুনীয়াকৈ শুই থাকিব আৰু খালি বেছি টানকৈ নাবান্ধিব দেই যাতে তেজ চলাচল বন্ধ হৈ যোৱাকৈ নাবান্ধিব যাতে পাতটো লাগি থাকে বিষ হোৱা জেগাটুকুৰাত ঠিক তেনেকৈ আপোনালোকে বান্ধিব হৈ গ'ল এইটোৱে হ'ল আপোনাৰ বিষৰ প্ৰাকৃতিক একদম ইফেক্টিভ আটাইতকৈ ভাল ৰিজাল্ট পোৱা এটা ফল আৰু আপোনালোকে এইটো প্ৰয়োগ কৰি চাওক প্ৰয়োগ কৰি চোৱাৰ পিছত আপোনালোকে যে সুফল পাব তেতিয়া মোক আপোনালোকে জনাব কমেণ্ট কৰি বা ফোন কৰি জনাব যে ফল পালেনে নাই পোৱা কিন্তু এইটো যে চৰক সংহিতাই হওক বা আমাৰ আয়ুৰ্বেদতে হওক এই বিষৰ এই উপাচাৰটোৰ বিষয়ে কিন্তু অতি সুন্দৰকৈ লিখি থোৱা আছে যে ই এটা সুফল আমাক দিবই এইটোৱে হ'ল কথা নিশ্চয় আপোনালোকে বুজি পালে কথাখিনি কি ধৰণে আমি এই প্ৰক্ৰিয়াৰ আমাৰ বিষৰ বিধান ব্যৱহাৰ মানে আমি প্ৰয়োগ কৰিব পাৰোঁ আৰু চাওক এই শীতকালছোৱাত পুনৰ কৈছোঁ বিষে মানুহক বহুত কষ্ট দিয়ে গতিকে এবাৰ চেষ্টা কৰি চাওক এই প্ৰক্ৰিয়াটো এবাৰ ব্যৱহাৰ কৰি চাওক নিশ্চয় আপোনালোকে পাবই কাৰণ আপত্তি একো নাই ইয়াৰ কোনো ছাইড ইফেক্ট নাই গতিকে আপুনি ব্যৱহাৰ কৰি চাওক কিন্তু ফল যে পাব সেইটো মই আপোনালোকক গেৰাণ্টি দি ক'ব পাৰোঁ যদি 3 দিনত নাপায় এসপ্তাহ ব্যৱহাৰ কৰক কিন্তু মনত ৰাখিব দিনে এবাৰকৈ ৰাতি আপোনালোকে শুবৰ সময়ত এইটো ব্যৱহাৰ কৰিব এনেকুৱা নহয় যে আপুনি দিনটো বান্ধি থ'ব লাগিব 3-4 বাৰ ইউজ কৰিব লাগিব সেইটো কথা কিন্তু নহয় বস্তুকেইটা কি লাগিব আপোনাৰ কৈছোঁ আপোনাৰ বৰগছৰ পাত এটা ডাঙৰ চাই পাত অলপ হালধি অলপ আপোনাৰ মিঠাতেল আৰু এল'ভেৰা পাত এটা আনি এল'ভেৰা তাৰ জেলটো ৰুকি লগাব লাগিব গোটেই প্ৰক্ৰিয়াটো ইয়াত হৈ থোৱা আছে আজি ইমানখিনিয়ে কথা আৰু পুনৰ আপোনালোকক অনুৰোধ কৰোঁ যিটো শিৱম সলিউশ্যনিষ্ট নামৰ যিটো আমাৰ ইউটিউব চেনেল বনাইছোঁ কেৱল আপোনালোকৰ কাৰণে বনাইছোঁ আপোনালোকৰ অসুবিধাৰ কাৰণ আপোনালোকে জানে যে মই ছুপাৰ চিটছৰ কিছু কাম কৰি থাকোঁ বিভিন্ন সেই বিষয়ে মই ভিডিঅ' বনাম তেতিয়া আমি বিভিন্নজনে বিভিন্ন সমস্যাৰ বিষয়ে মোক কয় তেতিয়া ভাবিছিলোঁ যে সকলোকে উত্তৰ দি থকাটো সম্ভৱ নহয় গতিকে আমি ইউটিউব চেনেলটোৰ জৰিয়তে ইয়াত আমি কথাবিলাক ক'ম নেক্সট আমাৰ যিটো ভিডিঅ' আহিব সেই ভিডিঅ'টো হ'ব যিসকল দম্পতীৰ সন্তানহীনতাত ভুগিছে পুৰুষজনৰ স্পাৰ্ম কোৱান্টিটিৰ কাৰণে বা দুৰ্বল স্পাৰ্মৰ কাৰণে তেখেতসকলে কি ধৰণে প্ৰাকৃতিক প্ৰক্ৰিয়াৰে নিজৰ স্পাৰ্ম ষ্ট্ৰং কৰিব পাৰে তথা সন্তানহীনতা দূৰ কৰি দেৱশিশুৰ হাঁহিৰে ঘৰখনি মুখৰিত কৰিব পাৰে তাৰো আমি এটা বিধান দিম প্ৰাকৃতিক বিধান আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কাৰণ আপোনালোকে যেতিয়া সহযোগিতা কৰিব তেতিয়া মোৰ কামখিনি কৰিবলৈ ভাল লাগিব এইখিনি কথা পুনৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ সকলো ভালে থাকক ছাবস্ক্ৰাইব দ্য চেনেল আৰু কাষতে লগত থকা বেল আইকনটো দবাই দিব যাতে আমাৰ নতুন ভিডিঅ'খিনি পাই থাকে নমস্কাৰ সকলো ভালে থাকক